ডিব্ৰুগড় বগীবিল দলঙৰ 6 নম্বৰ খুঁটাৰ পৰা ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হ'ল এক শোকাবহ ঘটনা। তিনিচুকীয়া জিলাৰ ডিগবৈৰ গুপ্তাগুটিৰ নিবাসী অনিকেত দত্ত গুপ্তা নামৰ এজন 19 বছৰীয়া ছাত্ৰই বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিয়ে। প্ৰাপ্ত তথ্য অনুযায়ী অনিকেত গুপ্তা অৰুণাচল প্ৰদেশৰ নিৰ্জুলিত থকা কম্পিউটাৰ বিভাগৰ 3য় বৰ্ষৰ ছাত্ৰ আছিল। ঘৰৰ পৰিয়ালে ছাত্ৰজনক কোনোৱে অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰি অৰুণাচল আৰু ডিগবৈ আৰক্ষীৰ ওচৰত এখন অভিযোগ পত্ৰও দাখিল কৰিছিল। কিন্তু পুৱাতে ডিব্ৰুগড় বগীবিল দলঙৰ পৰা এজন ছাত্ৰই ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিয়াৰ আগতে অনিকেতে মাতৃৰ লগত ফোনযোগে বাৰ্তালাপ কৰাৰ কথাও জানিব পৰা গৈছে। আৰু ইয়াৰে কিছু সময়ৰ পিছতে অনিকেতৰ লগতে মাতৃৰ যোগাযোগ বিচ্ছিন্ন হয়। পৰিয়ালৰ লোকে ব্ৰহ্মপুত্ৰত জাপ দিয়া খবৰ পাই বগীবিলত আহি নিশ্চিত হয় যে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিয়া যুৱকজন অনিকেত গুপ্তা। এনডিআৰএফ বাহিনীয়ে অনিকেতক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। অভিযান দ্ৰুত গতিত অব্যাহত আছে এনডিআৰএফ বাহিনীৰ। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা 3টা মোবাইল, লেপটপ, মানিবেগৰ পৰা নগদ 3,500 টকা উদ্ধাৰ কৰিছে। ডিব্ৰুগড়ৰ পৰা টিকুৰ ৰহমানৰ